বীৰ শ্বহীদ তিলক ডেকা বাইদেউ জলপান দিছে মোমায়ে বৰ ভাল পায় নহয় এই বাইদেউ গা মোৰ ভালে আছে নে নাই আছে আছে এভৰিৱান কি খবৰ আপোনালোকৰ ভালে আছে নে নিশ্চয় ভালে আছে আজি সঁচাকৈ এটা বহুত বিশেষ দিন হয় সমগ্ৰ ভাৰতবাসীৰ বাবে আজিৰ এই দিনটোতে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিলে আৰু ৭৫টা বছৰ অতিক্ৰম কৰি এইবাৰ ৭৬তম স্বাধীনতা দিৱস উদযাপন কৰা হৈছে সমগ্ৰ ভাৰতবৰ্ষতে লগতে আজি আমাৰ কলেজত বিভিন্ন অনুষ্ঠান আছে এতিয়া এয়া কলেজ যাবৰ বাবে ৰেডি হৈছোঁ আৰু মই আজি ভাবিছোঁ কলেজত গৈ ব্লগ বনাম ভিডিঅ' বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এতিয়া বলক একেবাৰে কলেজত গৈ লগ পাই আছোঁ আহক আৰু গাইজ এইমাত্ৰ কলেজ আহি পাইছোঁহি আৰু এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰে পতাকা উত্তোলন কৰিব আৰু লগতে আজি বিভিন্ন প্ৰগ্ৰেম আছে নাটকৰ গানৰ আৰু ডান্সৰ আৰু মই নাটকত অংশগ্ৰহণ কৰিম আপোনালোকক মই ধুনীয়াকৈ সকলো দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব আমি এতিয়া ৰেডি হৈ গ'লোঁ নাটকৰ কাৰণে এয়া মা আৰু তাই মানে কেৰেক্টাৰটো মা আৰু মোৰ মামী এখন ধুনীয়া নাটক শ্বহীদ তিলক ডেকাৰ ওপৰত মৰিগাঁৱৰ মই আপোনালোকক দেখুৱাই যাম বাৰু আৰু এটা ধুনীয়া ষ্টৰী মই এতিয়া কৈ দিলে আপোনালোকে নাচাবও পাৰে গতিকে চাব যিমানখিনি পাৰোঁ দেখুৱাম গৈ সুবিধা হ'লে আৰু এয়া এফালৰ পৰা চবকে দেখাই দিওঁ সকলো ধুনীয়াকৈ আহিছে প্ৰগ্ৰেমটোৰ কাৰণে আৰু এইপিনে আমাৰ এয়া NCC ষ্টুডেণ্টসকল আছে এয়া স্নেহা হেপী ইণ্ডিপেণ্ডেন্স ডে ময়ো সকলো ফালৰ পৰা কৈ দিছোঁ সকলোকে এবাৰ চাই দিয়া ধুনীয়া লাগিছে মানে আমাৰ ডান্সটোৰ লগত মিলাই পেলাই আমি এনেকৈ দুপট্টা লৈ আহিছোঁ এক্সট্ৰা আৰু এতিয়া অলপমান প্ৰেক্টিচ কৰি যাম ফিল্ডত আপোনালোকে চাই যাব এতিয়াকে ফিল্ডত লগ পাই আছোঁ আৰু এতিয়া আমি আহি পাইছোঁ মৰিগাঁৱৰ সদৰ বিহুতলী এয়া আচলতে আমি ভাবিছিলোঁ প্ৰথমতে তৰুণ ফিল্ডত হ'ব বুলি কথা তেনেকৈ পতা হৈছিলে কিন্তু পিছত গৈ পেলাই ইয়াত হ'ব বুলি গম পোৱা গ'ল চ' ইয়ালৈ আহিলোঁ গাইজ মোৰ গেটআপটো কেনেকুৱা লাগিছে ক'ব দেই মানে মই আগৰ দিনৰ মামীয়েক হয় ন চ' সেইটো গেটআপতে ওলাইছোঁ আৰু নাটক বহুত নাৰ্ভাছ হৈ আছোঁ কি হয় নাজানো আৰু মানে টাইমো বহুত কম লগতে ডান্সটো দি দিলে যে চাই দিয়া বেনে সম্পূৰ্ণ কৰি আমি ৩০০ বছৰত আমি ভৰি দিছোঁ আমি বাটৰ নাট কৰাৰ লক্ষ্য ৰাখি পেলাই আমি আহি ইয়াত উপস্থিত হৈছোঁ এই বাটৰ নাটখন আমি খুব কম সময়ৰ ভিতৰত আমি তৈয়াৰ কৰিছোঁ আৰু আমি এতিয়া আছোঁ মৰিগাঁও চিভিলত আমাৰ গোটেই টিমটো আহিছে ইয়াতো কৰিব লাগিব গাইজ মই আপোনালোকক এটা বস্তু দেখাওঁ বস্তু মানে এই বেনাৰখন চাওকচোন ইয়াত লিখা আছে যে শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় ইয়াতে এজন শ্বহীদ আমি যাৰ ওপৰত নাটকখন কৰিছোঁ তিলক ডেকা তেওঁৰ ওপৰত মানে যিহেতুকে আমাৰ টাইমটো বহুত কম হ'ল প্ৰেক্টিচৰো কম হ'ল সেইকাৰণে আমি মানে এটা কেৰেক্টাৰ প্লে' কৰিলোঁ সময় হোৱাহেঁতেন তিনিওটা কেৰেক্টাৰে একেলগে প্লে' কৰাৰ কথা আছিলে তেতিয়া ভাল হ'লহেঁতেন কিন্তু উপায় নাই যি কৰিছোঁ ভালেই হৈছে চাগে সেইকাৰণে আকৌ ইয়াতো আহিছোঁ আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে চাই এতিয়া মানে এনেকৈ কথা কৈ থাকিব দিগদাৰ হয় প্ৰগ্ৰেম পাৰ্টিচিপেট কৰি আছোঁ যে মই মমাইটোৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ মমাই হেনো নৰিয়াত পৰি আছে তো মোমাই ঘৰলৈ যাবি দে ভালে কৰিছ আমিও যাম বুলিহে ভাবি আছিলোঁ হেৰি মই আপোনাক কিমান কৈছিলোঁ যে কবিৰাজৰ সভা আহকে নাই আপুনি মোৰ কথা নুশুনিলে অকণমান যদি গুৰুত্ব দিয়াহেঁতেন আজি এনেকুৱা নহয় গম পাইছে চাওক বহীখন দিয়ক অলপ লাহে লাহে দিয়াচোন মমাইদেউ কোন আহিল ভালে আছো দে কথা পাতকচোন মই জলপানৰ ব্যৱস্থাটো কৰোঁ জলপান দিব পঠাইছিলে বাইদেউ জলপান দিছে মোমায়ে বৰ ভাল পায় নহয় এই বাইদেউ গা মোৰ ভালে আছে নে নাই আছে ন দে জলপান দিয়া দে তই নাযাবি দে কোপাই বহ তই মই চাহ ভাতৰ ব্যৱস্থা কৰোঁ
গাটো অলপ কেনে বোপাই তই কিবা সকাম লৈ আহিলে আপোনালোকে এওঁ আমাৰ সেই বাপুকনৰ সেই নাতিনীয়েক তোমাৰ সেই ভাগিন লাগিব মোমাই চৰিয়াত পৰি আছে যদি কিবা বাৰ্তা আছে মোকেই কওক মই তেখেতক কৈ দিম ডাঙৰ কথা হ'ল নহয় মামাৰে আজি এই ৰাতি পহৰা ভাগৰ দায়িত্ব আছে তেখেত নহ'লে আমাৰ পহৰা ভাগ বৰ দিগদাৰে হ'ল দেখোন হয় নেকি যদি মই কথা এটা কওঁ বেয়া নাপায় যদি বাইদেউ আজি কিছুদিনৰ পৰা নৰিয়াতে পৰি আছে তেনে ক্ষেত্ৰত যদি তেখেতে পহৰা দিবলৈ যায় গাটো আৰু দুৰ্বল হৈ পৰিব যদি আপোনালোকে বেয়া নাপায় তেখেতৰ দায়িত্বভাৰ মই ল'ব পাৰিম নে বৰ ভাল হ'ব বাপু বৰ ধুনীয়া কথা কৈছে একে ডেকা ল'ৰা টচবজীয়া আমাক এনেকুৱা ল'ৰা এটা লাগে হেৰি কৰিবা বাবা তুমি ঘৰতে কিবা এমুঠি খাই লৈ আমাৰ সেই 12 পুজিয়াৰ সেই মিকি গাঁৱৰ এই নামঘৰৰ ওচৰলৈকে হ'ব আমি ৰাইজ দায়িত্ব পালন কৰিবে দায়িত্ব পালন কৰিব তহঁতৰ ভৱিষ্যত নাই দেশৰ গুণাবিৰাম হেমৰাম পাতৰ তিলক ডেকাক কেনেকৈ চিনি পাবি তহঁতে আকৌ কৈছো ভদ্ৰ সমাজৰ বোকা পিন্ধা ভদ্ৰ 1924 চনত মৰিগাঁও জিলা চৰাইবাৰীত জন্মগ্ৰহণ কৰা সেইজনে বীৰ শ্বহীদ তিলক ডেকা আহি পালোহি কলেজ মানে আমাৰ মই যে কৈছিলোঁ আপোনালোকক আৰু এজেগাত হ'ব আচলতে আমাৰ কলেজৰ এইখিনিতে ফ্ৰণ্টতে হ'ব আৰু এতিয়া আমাক চিনাকি কৰি দিওঁ দাদাহঁতে আমাক বহুত হেল্প কৰিছে এয়া চন্দ্ৰদা এয়া অমৰ দা থেংক ইউ তোমাক আৰু সকলোকে বাৰু ধন্যবাদ দিছোঁৱেই তেওঁলোকে বহুত সহায় কৰিছে আৰু ইমান কম সময়ত মানে সফল হৈছোঁ বুলিয়ে ক'ব লাগিব ইমান কষ্ট কৰিছোঁতে আৰু কৈছেও সকলোৱে আৰু আপোনালোকেতো ক'বই কমেণ্টত কেনেকুৱা হৈছে আৰু অলপ তোমালোকে কিবা কৰি অকণমান এষাৰ কৈ দিয়া নাটকখনৰ আমি যিহেতু একদম সময় পোৱা নাছিলোঁ নাটকখন কৰাৰ আৰু দুদিনত আমি নাটকখন কৰিছোঁ লিখি মেলি আৰু অভিনয়ত ইহঁতে প্ৰথম ভয় লাগি আছিলে কিবা এটা যে নহ'বগৈ নেকি কেতিয়াও কৰা নাই যে নাটক তাৰপিছত ইহঁতে খুব ভাল কৰিছে প্ৰথম আমি কৰিছিলোঁ বিহুতলীত আৰু দ্বিতীয়বাৰ কৰিলোঁ আমি আমাৰ অসমীয়া চিকিৎসালয় তাত খুবেই ভাল হৈছে মানে আৰু ভাল সহায় পাইছোঁ ৰাইজৰ এটা সহায় পাইছোঁ আমি আৰু তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ তেওঁলোকে দুদিনত মানে কমপ্লিট কৰিছে গোটেইখিনি তো সেইটো এটা ভাল লাগিছে আৰু মানে যিমানেই ভাল হয় কলেজখনৰ নাম সেইটোৱে আৰু সেইটো কাৰণে ভাল লাগিছে লগতে আমাৰ নিজৰ শিক্ষা বিভাগ বুলি যিহেতু আমি এটা আমাৰ এলুমনি ফালৰ পৰাও সকলোৱে সহযোগ কৰিছে ছাৰ মেমহঁতে কৰিছে তিনিজন আমাৰ প্ৰাক্তন দাদা ইয়াত আমাৰ এই নাটকখনৰ লগত মানে জড়িত হৈ মানে আমাক খুব আগুৱাই নিয়াত সহায় কৰিছে তাৰ বাবে তেওঁলোককো ধন্যবাদ বাকী সকলোৱে অমৃত মহোৎসৱৰ সকলোলৈ হেপী ইণ্ডিপেণ্ডেন্স ডে থেংক ইউ আৰু এতিয়া আমাৰ লঘু আহাৰ দি আছে ইয়াতে চিংৰা বুট আৰু মই আৰু দেখুৱাম ৰ'ব এইজন দাদা এয়া ডাইৰেক্টৰ বুলিয়ে ক'ব লাগিব দাদা আপোনালোকেও বহুত ধন্যবাদ আমাক মানে বহুত কম সময়ত আমাক বহুত সহায় কৰিলে আৰু বহুত মানে কম সময়তে ধুনীয়াকৈ শিকাইছে সেইটো কাৰণে আমি পাৰিছোঁ আৰু এয়া চব আমি ইয়াতে আছোঁ ব্লগটো আজি চাগে দিয়া নহ'ব কাইলৈ দিয়া হ'ব গতিকে আপোনালোকে চাই যাব ভিডিঅ'টো আৰু গাইজ আমাৰ ইয়াতে খোৱা বোৱাৰ ব্যৱস্থাও কৰিছে পূৰা ৰ'দ দে একো দেখা নাই খুব ভাগৰ লাগিছে আৰু মানে কিমান জেগাত ঘূৰিলোঁ
কৰিলোঁ নাচিলোঁ সেইটো কাৰণে ভাগৰ লাগিছে আৰু খাই কৰিহে যাম আৰু নে কি কোৱা হয়, হয়, এয়া আমাৰ কলেজৰ GS ঘনকান্ত বৰুৱা কলেজৰ GS জ্ঞানদীপ নাথ এতিয়া বলক অঁ বনাই আছোঁ আহা আকৌ এতিয়া খোৱা বোৱা কিমান আগবাঢ়িছে বলক ডাইৰেক্ট একদম আহা পুৰা ৰ'দ দেই কি খাই আছা তুমি দালি দেখিছা আগতে খাইছে দেখিছা আমি ইমান ভোকত আছো মেমহঁত বহি আছে ইয়াত অকলে অকলে খাই আছে বাপৰে বনাই হৈছে নাই কি বনাইছা এইফালে কণী আছে এয়া দালি উৰফে কণী আৰু এইফালে ভাত চলি আছে আৰু আমাৰ দেৱাদাক দেখাওঁ এবাৰ এয়া আমাৰ দেৱাদা আজি কেনেকুৱা লাগিলে আমাৰ নাটক চাই বহুত ধুনীয়া লাগিছে এতিয়াও এবাৰ চালো ভিডিঅ' কৰি অনা আছিলে ভাল লাগিল আৰু মোৰ চেনেলটোৰ ওপৰত অকণমান কৈ দিয়া চেনেলটো বুলি ক'বলৈ বাৰু যিয়ে নহওক লাইক শ্বেয়াৰ কৰিবা আৰু কি কৰিব লাগে মই বিশেষ নাজানো বাৰু তথাপিও কৰিবা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভাতটো খাই লওঁ তাৰপিছত একদম ঘৰ যাম পুৰা গাইজ এতিয়া 5টা বাজিলে আৰু আজি ভাত খোৱা বহুত দেৰি হৈ গ'ল মানে বহুত ষ্টুডেণ্ট আছিল যে বেছি ভ্লগটো দীঘলীয়া নকৰোঁ আৰু গাইজ আমাৰ ইয়াতে এতিয়া ধুনীয়াকৈ মানে অলপ সন্ধিয়া হ'লে আৰু 250 মান বন্তি 250 মান বন্তিয়ে গোটেই বাউণ্ডেৰীটো গোটেই কলেজত লগাব ৰখিবলৈতো মন আছিলে ৰখিবলৈ কৈছিলে কি দেৰি হৈ গৈছে বহুত বিশেষকৈ আৰু বৰষুণ দিব এতিয়া চ' এতিয়া যাব লাগিব আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুনকৈ আহিছে আৰু মোৰ ভিডিঅ'বিলাক চাব আগৰ ভিডিঅ'বিলাক থেংক ইউ ইমান টাইমলৈকে মোৰ লগত জইন হৈ থকাৰ কাৰণে আকৌ আহি আছোঁ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই